মৰাণৰ তিলৈনগৰত অৱস্থিত স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ। খেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক নিয়মানুৱৰ্তিতা সময়ৰ সদ্ব্যৱহাৰ কৰাৰ প্ৰয়াস বিদ্যালয়খনৰ। মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ সহযোগত বিদ্যালয়খনে আৰম্ভ কৰে টাইকোৱাণ্ডো খেলৰ প্ৰশিক্ষণ। এই খেলৰ সহায়ত আত্মৰক্ষা তথা মোবাইলৰ আসক্তিৰ পৰা ছাত্ৰ-ছাত্ৰীক মুক্ত কৰি কায়িক আৰু মানসিকভাৱে শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰে বিদ্যালয় কৰ্তৃপক্ষই। ছমাহ ধৰি চলা এই প্ৰশিক্ষণত বিদ্যালয়খনৰ মুঠ ১৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি বিদ্যালয়খনত প্ৰশিক্ষাৰ্থীসকলৰ মাজত অনুষ্ঠিত হয় বেল্টৰ পৰীক্ষা। এই পৰীক্ষাত মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ বিষয়ববীয়া আৰু প্ৰশিক্ষকসকল উপস্থিত থাকে। বাহিৰাকেওতো খেল খেলেই আৰু খেল মানেই ডিচিপ্লিন, গতিকে খেলৰ উৎসাহিত আমি হওঁৱেই। আৰু খেলটোৱে ১ নম্বৰৰ জৰিয়তে হ'ল এতিয়া মোবাইলৰ পৰা আঁতৰিছে, সেইটোৱে আমাৰ লক্ষ্য। আৰু ইহঁতে এটা কামত এংগেজ থাকিলে লগে লগে ইয়াৰ ৰুল ৰেগুলেশ্যনবোৰ মানিলে ইহঁত লাইফটো চিজিল হ'ব, ডিচিপ্লিন হ'ব আৰু প্লাছ সিহঁতে লাইফলৈ স্কিলো শিকি ল'ব। সেইকাৰণে আমাৰ যিটো টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ পৰা আমাৰ সমুজ্জ্বল আহিছে, সেইটো কাৰণে আমি বৰ উৎসাহিত। আৰু সেইকাৰণে স্কুলত আমি ইনিচিয়েটিভ লৈছোঁ যাতে ল'ৰা ছোৱালী উৎসাহিত হয় আৰু ইয়াত জইন কৰে। আজি যিখিনি হিচাপত জইন কৰিছে উৎসাহিত হৈছোঁ আৰু গতিকেলৈ কি ইয়াৰ পিছত ইণ্টাৰ স্কুল পাতিবলৈও আমি আশা এটা কৰিব পাৰিম। আমাৰ ইয়াত ট্ৰেইনিং 6 মাহৰ পৰা হৈ আছিল। তো আমাৰ স্কুলৰ ডাইৰেক্টৰ ছাৰ সুধীৰ কৌশিক ছাৰ আৰু আমাৰ ছেক্ৰেটাৰী মেম অৰ্ণিমা বাইদেৱে মানে ইয়াতে এক্সাম ল'বৰ কাৰণে আমাক যিটো সুযোগ দিছে আমাৰ মৰাণ জিলা টাইকোৱাণ্ডো সন্থাক, তাৰে আমি আজি এক্সামটো লৈছোঁ প্ৰায় 170 ষ্টুডেণ্টছৰ।